আপোনালোকে মোৰ আগৰ ভিডিঅ'টো দেখিলেই যে মই আৰু ভণ্টি ত্ৰিবেন্দ্ৰম আহিছিলোঁ ভণ্টিৰ এডমিশ্যনৰ কাৰণে যদি ভিডিঅ'টো চোৱা নাই তলত লিংক দি দিছোঁ আপোনালোকে চাব পাৰে ত্ৰিবেন্দ্ৰম আহিয়ে ঠিকছে ভোক লাগিছিল চ' আমি খাব গুচি গৈছিলোঁ খানাত অৰ্ডাৰ কৰিছিলোঁ প্ৰন ফ্ৰাই চিকেন কোৰমা এয়া হৈছে কেৰেলা পাপৰ আৰু চেলাড আৰু লাঞ্চ কৰি উঠি আমি ভাবিলোঁ যিহেতু হাতত টাইম আছে চ' আমি অলপ ফুৰি আহোঁ চ' আমি ফুৰিব গুচি গ'লোঁ আমি ফাৰ্ষ্ট গৈছিলোঁ এইখন আজিমালা বিচ ইয়াতে এটা ধুনীয়া শিৱাৰ মানে মূৰ্তি আছে আৰু হে তাতে আমি অলপ টাইম স্পেন্ড কৰিলোঁ বহুত ভিৰ আছিলে কিন্তু ভিউটো বহুত ধুনীয়া আছিলে মানে তলত সাগৰ আৰু ওপৰত এইটো শিৱৰ মূৰ্তি আৰু ইমান ধুনীয়া মূৰ্তি আছিলে আমি ফটো তুলি পেলাই আমি গুচি গৈছিলোঁ তলৰ বিচখনত মানে এটা ষ্টেপ তলত আৰু ভণ্টিয়ে ঠিকছে সাগৰ পাই ফটো তুলিছে আৰু তাৰ পাছত আমি গুচি গৈছিলোঁ কোভলম বিচ মানে 30 কিলোমিটাৰমান দূৰত আছিলে চাগে আৰু বিচখন তাত আমি ইভিনিংটো স্পেন্ড কৰিলোঁ এই বিচৰ ভিডিঅ'খিনি পিছে মই নেক্সট ভিডিঅ'ত দিম চাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব